এমন চেষ্টা কি অথলে যাব পারে? এমন পাপ কি এই পৃথিবীয়ে সহ্য করিব পারে? মোর আজন্মর সাধনার সফলতা অদূর। দুর্যোধন, তুমি রাজেশ্বর আর মই হীনহীন অন্ন। তুমি হত জীবিত ভাতার শ্রেষ্ঠ আর মই হত পেটাত্মার কনিষ্ঠ। তোমাতে মতে ইমান প্রভেদ, অথচ তুমি মোর ইমান আপন। তুমি মোর মরমর ভাগিন আর মই তোমার বুদ্ধিদাতা এনেহর মাতুর। আরো বেশি পরে নয়, দিগন্ত প্রহরী লহ লহ জিহ্বা মেলি অগ্নি জ্বলি উঠিছে। এটি দুটি করি প্রতঙ্গ তাপ চাপ দিছে। কারু সাধ্য নয় তাক নিবারণ করে, কারু সাধ্য নয় তাক নির্বাপিত করে। মোর প্রাণ গোপাল, হে দীন বন্ধু নারায়ণ। মূর্খ মানব, তেজর ঢৌ উঠিছে আর তই গীত রাগিনী তুলিছ। মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ উধাৰ ঢালিছ। নহয় নহয়, ঠিক কৰিছ। আনন্দ কৰ হস্তিনাপুৰ যায়, দুর্যোধন যায়, কুরুকুল যায়। আনন্দ কর, উৎসব কর, মহোৎসব কর। মামা, কিহৰ উৎসৱ মামা? যুদ্ধ জয়ৰ উৎসৱ বলল, যুদ্ধ জয়ৰ উৎসৱ। কি কৈছা মামা? কৈছো, আজি দ্ৰোণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে পলাইছে। দ্ৰোণাচাৰ্য আৰু নাই মামা, ধৃষ্টদ্যুম্নৰ হাততে নিহত আৰু আমি পৰাজিত মামা। তুমি কিন্তু সুন্দৰ মিছা কথা কব জানা হল্য। মিছা নহয় মামা, ই সত্য। সত্য? অ মামা, ই সত্য। কি শুনিলো হল্য? দ্ৰোণাচাৰ্য হত কৌৰৱ পৰাজিত। মামা, কি শুনালা হল্য? কি শুনালা? বেজাৰ কৰিলে আৰু
কি হব মামা? কি বেজাৰ কৰা কথা কৈছা হইল? কি বেজাৰ কৰা কথা কৈছা? আজি মোৰ বুকু ভাগি গ'ল। চকুৰ আগত মই অন্ধকাৰ দেখিছো। মোক কি শুনালা হইল? মোক কি শুনালা? ধৈর্য নেহের বাবা মামা, তুমি অধৈর্য হলে দুর্যোধনকে কোনে সান্ত্বনা দিব? ঠিক কৈছা হইল, ঠিক কৈছা। মই অধৈৰ্য হোৱা অনুচিত। এতিয়াও আমাৰ সময় আছে, এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে। মই এতিয়া বুজিব পাৰিছো ইয়াৰ ভিতৰত কথা আছে। ইয়াৰ ভিতৰত কথা আছে। এইবাৰ তুমি সেনাপতি হব লাগিব হল্য। এইবাৰ তুমি সেনাপতি হব লাগিব। তুমি পাণ্ডৱকো মৰমৰ চকুৱে চোৱা ভীষ্ম আৰু প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্য নোহোৱা তুমি শল্য, তুমি পাৰিবা। পাৰিম মামা, এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জয় ধ্বজা উৰুৱাব পাৰো মামা। কিন্তু আৰু কোনো কিন্তু নাই হল্য, আৰু কোনো কিন্তু নাই। কাৰো বিশ্বাস নাই হল্য, কাৰো বিশ্বাস নাই। তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব। কোৱা পাৰিবা? কৰিম মামা। অত দিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আছিলো, আৰু নকৰো। সেনাপতি হৈ শুনা মামা, সেনাপতি হৈ পাণ্ডৱৰ নাম পৃথিৱীৰ পৰা মচি পেলাম। তুমি পাৰিবা। কিন্তু মামা, কৰ্ণক যদি মহাৰাজে সেনাপতি পাতে তেতিয়া? কৰ্ণ কৌবি, সেইবাবে চিন্তা নাই হল্য।